দাবীৰ অভিযোগত এজনক আটক পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত ফোন যোগেদি 10 লাখ টকা দাবী কৰিছিল পথ নিৰ্মাণকাৰী কোম্পানী ভাৰতীয় ইনফাইল প্ৰজেক্ট লিমিটেডৰ নিৰ্মাণ কাৰ্যৰ তদাৰক কেদাৰ বাজাজক। অভিযুক্তই নিজকে উপকৰণী সংগঠন DHDৰ সদস্য বুলি পৰিচয় দিছিল। খেৰণীৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাৰ নেতৃত্বত চলা 10-12 দিনীয় অভিযানৰ অন্তত খেৰণী আৰক্ষীৰ জালত পৰে অভিযুক্ত তাজ উদ্দিন। হোজাই জিলাৰ খাৰিখানা গাঁৱৰ বাসিন্দা তাজ উদ্দিন। অভিযুক্তৰ হাতৰ পৰা ইতিমধ্যে ধন দাবী কৰা মোবাইল চিম উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। গুৰুত্বপূৰ্ণ যে ইয়াৰ পূৰ্বে অভিযুক্তই অনুৰূপ ঘটনা তথা ধন দাবীৰ কাৰ্য কৰি আহিছিল পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন অঞ্চলত। আমি যোৱাকালি মহম্মদ তাজউদ্দিন বুলি এজন আচনিক আটক কৰিছোঁ। যোৱা মাহৰ 7 তাৰিখৰ পৰা তেখেতে এটা আননোন নম্বৰ দি আমাৰ লংকা টু উমৰাংচু ৰাস্তাত কাম চলি থকা ভাৰতীয় ইনফ্ৰা প্ৰাইভেট লিমিটেড বুলি এটা কোম্পানীত প্ৰজেক্ট মেনেজাৰক 10 লাখ টকা ডিমাণ্ড দি আছিলে। তেখেতে ডিমাণ্ড দিওঁতে কৈছিলে যে আমি DHD অৰ্গেনাইজেশ্যনৰ হয়, DHD অৰ্গেনাইজেশ্যনৰ নামত মোক 10 লাখ টকা লাগে বুলি ডিমাণ্ড দি আছে। আপোনালোকৰ তদন্তত সঁচাকৈ ওলাই পৰিছে তেওঁ DHDৰ সদস্য নহয় তেখেত ভুৱা। তেখেত হ'ল মহম্মদ তাজউদ্দিন। তেখেতৰ ঘৰ আপোনাৰ লংকা থানাৰ অন্তৰ্গত কাৰিখানাত। কিন্তু ডিমাণ্ড দিওঁতে মানে DHD অৰ্গেনাইজেশ্যনৰ নাম লৈ পেলাই ডিমাণ্ড দি আছিলে। এই সংক্ৰান্তে আমি এটা কেছ ৰুজু কৰিছিলোঁ। আৰু প্ৰথমতে আমি ফোনটো বেলেগৰ নামত আছিলে। আমি প্ৰথমতে মানুহজন আইডেণ্টিফাই কৰোঁ। আইডেণ্টিফাই কৰাৰ পিছত যোৱাকালি তেখেতক আমি ধৰিব। আপোনালোকে মোবাইল নম্বৰৰ যোগেদি অনুসন্ধান চলাইছে? মোবাইলৰ নম্বৰ দি। মোবাইলটো আননোন আছিলে। মোবাইল আননোন প্লাছ মোবাইলটো সি নতুনকৈ ইউজ কৰিছিলে। কোনো আমি মানে ক্লু পোৱা নাছিলোঁ। কিন্তু আমি কিবা হেৰিত মানে আমি আইডেণ্টিফাই কৰিব পাৰিলোঁ। তাৰপিছত মোবাইলটো তেখেতৰ লগতে ৰিকভাৰী হৈছে আৰু তেখেতে ইতিমধ্যে স্বীকাৰ কৰিছে। এই ঘটনাৰ কথা স্বীকাৰ কৰিছে। অভিযুক্তৰ হাতৰ পৰা কিবা উদ্ধাৰ হৈছে নেকি? অভিযুক্তৰ হাতৰ পৰা আপোনাৰ যোনটো মোবাইলেদি ডিমাণ্ড দি আছিলে মোবাইল প্লাছ চিম কাৰ্ডখন উদ্ধাৰ কৰিছে। খেৰণীৰ পৰা জয়ৰাম কাঠাৰ।